কবিতাৰ শিৰোনাম নীলাঞ্জনা দুৱৰা, কথা দিলীপ বৰা, আবৃত্তি আকাশ চেতিয়া। নীলাঞ্জনা দুৱৰা, আপুনি সেইদিনা মোলৈ চোৱা নাছিল। খংনে অভিমানৰ পিঞ্জৰাত বন্দী আছিল সেইদিনা। 19 চনটোৰ কিমানটা দিন যে মোৰ এই সৰু দোকানখনৰ বেঞ্চখনিতে বহি পাৰ কৰিলে। আপোনাৰ চিগাৰেটৰ ধোঁৱাবোৰ মোৰ নাকত কিমানবাৰ যে লাগিছিল, তথাপি দোষাৰোপ নকৰাকৈয়ে দিনবোৰ পাৰ হৈ গ'ল। আকৌ সিদিনালৈ আপুনিয়েই কৈছিল, ইমান বৰষুণত তুমি কেনেকৈ থাকা? তোমাৰ দোকানখনৰ বাবে মই এখন টিউপালৰ ব্যৱস্থা কৰি দিম। নীলাঞ্জনা দুৱৰা, সেইদিনা নিতাল আকাশত বিজুলীৰ আঘাতৰ দৰেই আপুনি মোক আঘাত সানি গ'ল। কাষ্টমাৰসকলে অটহাস্য কৰি বাৰে বাৰে কৈ গৈছিল, চাহত চেনিৰ সোৱাদ বৰকৈ নুঠিল। নীলাঞ্জনা দুৱৰা, আচলতে সেইদিনা দেখা পোৱা আপোনাৰ চকুহাল এতিয়াও মোৰ সন্দেহৰ আৱৰ্তত। আপুনি কুশলে আছেতো? জানেনে, আপোনাৰ কুশলতাই মোৰ শিমলুজোপাৰ হৃদয়খন খোজ হৈ উঠে, ছটিয়াই দিয়ে এফেৰি দুফেৰিকৈ প্ৰেমভোৰ আপোনাৰ গালৈ। নীলাঞ্জনা দুৱৰা, গাঁৱলীয়া ঠাইত ট্ৰেফিক পইণ্টৰ অভাৱ, তিনিআলি চাৰিআলিবোৰ সাৱধানে পাৰ হ'ব। আপোনাৰ কুশল কামনা কৰিলোঁ।